নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এটা ৱৰ্ক ফ্ৰম হোম অপৰচুনিটি লৈ আহিছোঁ, য'ত নেকি আপোনালোকক PWD ৰিলিজ কৰিছে মানে ফিজিক্স বোলা পষ্টৰ নেম হ'ল আপোনালোকক PPT ডিজাইনাৰ কাৰণে হয়, য'ত SME কাৰণে হয়, য'ত নেকি আপোনালোকে ক্লাছ 1 পৰা ক্লাছ 10 লৈ আপোনাক PPT ডিজাইন কৰিব লাগিব। আৰু আপোনালোকৰ জবটোৰ বিষয়ে কৈ দিছোঁ, য'ত নেকি লোকেশ্যন আপোনালোক ৱৰ্ক ফ্ৰম হোম হ'ব। আৰু ৰুল অভাৰভিউটো হ'ল আপোনালোকৰ PPT ডিজাইন কৰিব লাগিব, ছাবজেক্ট আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব, ভিজুৱেল ডিজাইন স্কিল থাকিব লাগিব, এইখিনি কৰিব পৰা হ'ব লাগিব। আৰু আপোনাৰ ৰেছপন্সিবিলিটি কি আছে আপুনি দেখিছে যে এইখিনি ৰেছপন্সিবিলিটি হয়। চ' মই আপোনাক এইটো ডিছক্ৰিপশ্যনত দি দিম, চ' আপোনালোকে চাই ল'ব। তথাপি মই কৈ দিছোঁ, আপোনাক ডিজাইন কৰিব লাগিব, ষ্ট্ৰাকচাৰ চাব লাগিব, তাৰপিছত আকৌ কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেমৰ লগত কাম কৰিব লাগিব, তাৰপিছত চেপ্টাৰ লাৰ্নিং পেকেজ থাকিব লাগিব, মানে চেপ্টাৰ লাৰ্নিং জনা হ'ব লাগিব, আৰু আপোনালোকৰ পোষ্টাৰ বেনাৰ আৰু এইবিলাক বনাব পৰা হ'ব লাগিব। আপোনালোকে কাম কাৰ লগত কৰিব লাগিব, ফেকাল্টিৰ লগত, যিবিলাক টিচাৰ হয় বা কণ্টেণ্ট টিম হয় সিহঁতৰ লগত কাম কৰিব লাগিব। মানে যেতিয়া আপোনালোকৰ ফিডবেক পাব যে ষ্টুডেণ্টৰ কণ্টেণ্টবোৰ ভাল নহয়, মানে ডিজাইনটো ভাল নহয়, তো সেইবিলাক চাই আপোনালোকে কৰিব লাগিব। আৰু আপোনাৰ কোৱালিটি টাইম হ'ল আপোনালোকে পেপাৰখন মানে গোটেইটো ৰিভিউ কৰিব লাগিব, আৰু আপোনাৰ কোনো ভুল হ'ব নালাগিব কামত। চ' আপোনালোকে ডেডলাইনৰ আগতে কৰিব লাগিব। আৰু ৰিকুৱাৰ্ড স্কিলবিলাকৰ কথা কৈ দিছোঁ। টুলছ আপোনালোকে MS অফিচ, তাৰপিছত গুগল ৱৰ্কশ্বপ, তাৰপিছত এআই টুল ইউজ কৰিব জনা হ'ব লাগিব, আৰু বেছিক ভিডিঅ' এডিটিং জনা হ'ব লাগিব, আৰু আপোনালোকে মাষ্ট বি কেনভাছ জনা হ'ব লাগিব। আৰু কেনভাছ জনা হ'লে বেছি ভাল। যোনবিলাকৰ নেকি আপোনালোকৰ ডিজাইনত এক্সপিৰিয়েঞ্চ আছে, ফটোশ্বপত এক্সপিৰিয়েঞ্চ আছে, সেইবিলাকৰ কাৰণে দিয়া হ'ব, মানে সিহঁতক বেছি চাইজ মানে বেছি ইম্পৰ্টেণ্ট দিয়া হ'ব। চ' আপোনালোক গুড ৰাইটিং আৰু স্পকেন ইংলিছ জনা হ'ব লাগিব, মানে নৰ্মেলি জনা হ'লেও হ'ব, কাৰণ আপোনালোকে যেতিয়া কথা পাতিব হিন্দীতো কথা পাতিব পাৰিব। তাৰপিছত আপোনালোকে এপ্লাই কেনেকৈ কৰিব মই সেইটো কথাও কৈ দিম। প্ৰথমে আপোনালোক কোৱালিফিকেশ্যনটো কথা কৈছোঁ। কোৱালিফিকেশ্যন আপোনাৰ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব, BSc হ'ব লাগিব, তাৰপিছত BEd হ'ব লাগিব, ৰিলিভেণ্ট ফিল্ডৰ কাৰণে। ত' ৱৰ্ক ফ্ৰম হোম হয়, চ' আপোনালোকে যদি পাৰে এপ্লাই কৰিব। আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব মই কৈ দিছোঁ। এপ্লাই কৰিবৰ কাৰণে ওপৰত এটা লিংক আছে, যে এপ্লাই নাও বুলি, এপ্লাই নাওত ক্লিক কৰি দিব। আপোনাৰ চিম্পলি গুগল ফৰ্মখন খোল খাই যাব, যদি আপুনি গুগল ফৰ্মখন দেখিছে। মোৰ ইমেইল এড্ৰেছটো আছে, চ' আপোনালোকে ইমেইল এড্ৰেছ চেঞ্জ কৰি ল'ব পাৰিব। ফাৰ্ষ্টতে আপোনালোকৰ নিজৰ নাম দিব ইয়াত, তাৰপিছত আপোনালোক কণ্টেক্ট নাম্বাৰ দিব, তাৰপিছত ইমেইল ID দিব। তাৰপিছত আপোনালোকক সুধিছে যে হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন কি হয়, যদি আপোনাৰ তাতকৈ বেছি কোৱালিফিকেশ্যন নিজৰ কোৱালিফিকেশ্যন দিব। তাৰপিছত আপোনালোকৰ যদি লেপটপ আৰু নেটৱৰ্ক কানেকশ্যন আছে তেন্তে য়েছ দিব, যদি নাই নো দিব। তাৰপিছত আপোনালোকক সুধিছে যে আপুনি ইডুটেক অৰ্গেনাইজেশ্যন ডেভেলপিং কণ্টেণ্টৰ কাৰণে ক'ৰবাত যদি কাম কৰিছে, কিবা ডিজাইন যদি জানে তেন্তে য়েছ দিব, যদি নাই নো দিব। তাৰপিছত আপোনাৰ বেছিক আণ্ডাৰষ্টেণ্ডিং অফ ক্লাছ 10ৰ কাৰণে যদি ছাবজেক্ট যোনটো জানে আপোনালোকে সেইটো দিব। কিছুমানে মেথছ জানে, কিছুমানে ফিজিক্স জানে, যোনবিলাক যিটো ছাবজেক্ট জানে সেইটো হিচাপত দিব। তাৰপিছত আপোনালোকৰ এক্সপিৰিয়েঞ্চ যদি আছে কেনভাছত য়েছ দিব, যদি নাই নো দিব। চ' আপুনি এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনাৰ গুগল ডক্স আৰু গুগল শ্বিটৰ কাৰণে কি জানে সেইটো সুধিছে, যদি জানে ফেমিলিয়াৰ যদি হয় ভেৰি ফেমিলিয়াৰ দিব, তাৰপিছত নট ফেমিলিয়াৰ হ'লে নট ফেমিলিয়াৰ দিব, যদি আপুনি নাজানে লিখিব। তাৰপিছত আপোনালোকক সুধিছে যে কাৰেণ্ট লোকেশ্যন ক'ৰ হয়, যোনটো লোকেশ্যন হয় আপোনালোকে সেইটো দি দিব। ইয়াত কাৰেণ্ট লোকেশ্যন সুধিছে, আৰু কাৰেণ্ট অৰ্গেনাইজেশ্যনটো সুধিছে, যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেনে কাৰেণ্ট অৰ্গেনাইজেশ্যনটো কাম কৰিছে সেইটো অৰ্গেনাইজ দিব, যদি কাম কৰা নাই আপোনালোকে NA লিখি দিব। আৰু যদি আপোনাৰ কাম কৰাই নাই তেন্তে ইয়াতো NA লিখি দিব, কাৰণ এক্সপেক্টেড মানে কাৰেণ্ট CTA সুধিছে, চেলাৰী সুধিছে, ত' এক্সপেক্টেড যিটো হয় আপোনাৰ যিমান পাব মন মানে আগ্ৰহী যে ইমানখিনি পাব লাগে নিজৰ কামটো হিচাপত, সেইটো হিচাপত দিব। তাৰপিছত আপোনাক সুধিছে হাউ চুন উইল ইউ জইন, মানে আপুনি কিমান দিনৰ ভিতৰত জইন কৰিব পাৰিব, আপুনি কিমান দিনৰ ভিতৰত জইন কৰিব পাৰে সেইটো আপুনি দি দিব নিজৰ হিচাপত। তাৰপিছত আপুনি নিজৰ ৰিজিউমেটো আপলোড কৰিব ইয়াত। নিজৰ ৰিজিউমেটো আপলোড কৰাৰ পিছত আপুনি চিম্পলি ইয়াত ছাবমিট অপশ্যন এটা আছে, এইটো হয়, তাত আপুনি ক্লিক কৰি ছাবমিট কৰিব। চ' আপোনালোকে এনেকৈ এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।